হাই ফ্ৰেণ্ড, আজি আকৌ এটা ব্লগ আৰম্ভ কৰিছোঁ। আজি ফাকুৱা হয়, ফাকুৱাৰ কাৰণে ছুটি পাইছোঁ, ছুটি লৈছোঁ। আজি অকণমান বোলো লং ড্ৰাইভতে যাওঁ। লং ড্ৰাইভ মানে কি আৰু যোৰহাট টু ডুমডুমা যাওঁ। যোৰহাট টু ডুমডুমাটো কেইঘণ্টামান লাগিব? 4 ঘণ্টামান লাগিব চাগে ন? 3-4 ঘণ্টাটো লাগিব, 5 ঘণ্টামানটো লাগিবই চাগে। তো ডুমডুমাত মোৰ কলেজীয়া জীৱন ডুমডুমাতেই কৰিছিলোঁ, মানে যৌৱনকালটো ডুমডুমাতে গৈছিলে। আপোনাৰ স্মৃতি মনত পৰে আৰু আগৰ। তো ভাবিলোঁ বন্ধতে নাই যাওঁ আজি তালৈকে। ফাকুৱা মানে আজি ফাকুৱা দিনা কি জনাম আপোনালোকক দেখাম মই কি যোৰহাটত কেনেকুৱা মানে ফাকুৱা খেলিছে ল'ৰাবিলাকে। বোকা ৰং টাউনখন তথাপিও ফাকুৱা যদিও বৰ মানে হেৰি নাই হোৱা, কি কয় ভিৰ বা এনেকুৱা হুলস্থুল পৰিৱেশ বা হোৱা নাই। চব ঠিকে ঠাকে আছে যেন লাগিছে দেখাতটো। সেয়া আমি আহি এতিয়া আপোনাৰ জগন্নাথ মন্দিৰ পালোহি। ডিব্ৰুগড় জগন্নাথ মন্দিৰ ফালেদি হৈ পিনি আমি যাম বাইপাছেদি, কাৰণ ডিব্ৰুগড় টাউনত নোসোমালোঁ বৰ যান-জঁট হয় আৰু বিশেষ নাই কৰা। গোটেইখিনি দেখাইছোঁ আপোনালোকক, মাজে মাজে দেখাই যাম, গতিকে মোৰ ভিডিঅ'টো উপভোগ কৰিব। ৰাতি বহুত দেৰি হোৱাৰ কাৰণে কালি ভিডিঅ' কৰা নহ'লে, যিহেতু আমি তিনিচুকীয়াত সোমালোঁ, তিনিচুকীয়া মাৰ্কেট অলপ কৰিলোঁ। এতিয়া ৰাতিপুৱা উঠিছোঁ ডুমডুমা জেঠাই ঘৰত। মই আমাৰ জেঠাইহঁতৰ ঘৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। বাহিৰখন কিমান ভাল লাগে, তো আপোনালোকে ৰাতিপুৱা চাবচোন। গছ গছনিৰ পৰা গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিছোঁ, ঘৰটোৰ পৰা গোটেইখন চাব। পৰিৱেশটো বৰ নিজান পৰিৱেশ। আৰু আজিৰ দিনটোত কি কৰিম গোটেইখিনি জনাই যাম আপোনালোকক। এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ ভিনি যি স্পেচিয়েল খানা, মানে কঁঠাল ভাজিটো চবেই খাই চাগে নিশ্চয় ভাল পায়। আমি যিহেতু নিৰামিষ খাওঁ কাৰণে আমাৰ কাৰণে কঁঠাল বনাইছে আজি। তো ইয়াতে মছলা আছে, ইয়াতে মছলাখিনি কি কি আছে? জিৰা, ধনিয়া, হালধি আৰু ৰং জলকীয়া। আচ্ছা, কি ধুনীয়া কালাৰ হৈছে চাওকচোন। একদম খাচী মাংস বনাবৰ কাৰণে যিটো মছলা ব্যৱহাৰ কৰে তেনেকুৱাকৈ মানে মছলাটো বনাইছে। আৰু এইবিলাক ৰং, ইলাচি, দালচেনি চব মানে আজি আপোনালোকৰ মোৰ ভিডিঅ'টো ব্লগটোৰ লগতে আপোনালোকে এটা ৰেচিপিও শিকিবলৈ পাৰিব দেই। যোনবিলাকে নাজানে তেওঁলোকে নিশ্চয় মানে বনাই এইটো কেনেকৈ বনাই চাব পাৰিব। লগতে আপোনালোকক মই গোটেই আজি ডিছটো দেখাই যাম, কেনেকৈ বনাইছে, কি কৰিব আৰু কেনেকুৱা সোৱাদ হ'ব। আৰু কঁঠালত তেলৰ পৰিমাণটো অলপ বেছি দিব লাগে, এয়া আমাৰ ভিনদেউয়ে কৈছে। এইটো এতিয়া তেতিয়া সোৱাদটো আহে না? আচ্ছা, তেতিয়া সোৱাদটো আহে বোলে। এয়া চাবচোন, আমাৰ স্পেচিয়েলি বহুত খানা বৰ ধুনীয়া টেষ্টি বনায়, কিন্তু অকণমান জাল বেছি দিয়ে আৰু। কিন্তু মই আজি কৈছোঁ আজি জাল ইমান নিদিব, কাৰণ মই আজি মানে ভিনদেউৰ কিমান বছৰৰ মূৰত খাবলৈ পাম ন আপোনাৰ হাতে। তো কিমান বছৰ হ'ল? এইটো হেৰিয়া বিয়াতে অহা উমি ভাইটি বিয়া হোৱা কিমান দিন হ'ল? এই কেতিয়া হৈছিলে? আনটি 21ত হৈছিলে নেকি? অঁ, 21তে অহা, মানে এতিয়া 22-23 হ'ল, মানে দুবছৰ পিছত আহিছোঁ। এতিয়া এইখিনি কঁঠালখিনি ফ্ৰাই কৰিব নেকি? প্ৰথমে কঁঠালখিনি বইল কৰি পিনি থৈ লৈছে, মানে ধুনীয়া ধুনীয়া পিচটো ইমান ধুনীয়াকৈ কাটিছে দেখিছে ন? এক পিচ জোখত কাটিছে। তাৰপৰা আলুটো এতিয়া ফ্ৰাই কৰিব। এইটো কঁঠালটো বইল কৰি পিচকৈ কাটিলে। এতিয়া আলুটো কাটি তেওঁ গোটাই থৈছে, এইটো আলুটো ফ্ৰাই কৰিব।
তাৰপৰা পিঁয়াজ কেইটা দিছে 3টা ডাঙৰ সাইজৰ 3টা পিঁয়াজ দিছে মিডিয়াম সাইজ ডাঙৰ সাইজ মানে মিডিয়াম সাইজৰ 3টা ন আচ্ছা আৰু এইবিলাক বিলাহীও অলপ কাটি থৈছে আৰু এইখিনি কি আছে আদা নহৰু পেষ্ট এইটো আদা নহৰু পেষ্টটো ইয়াত আছে আচ্ছা এইটো কি হয় এইটো আছে লং ইলাচি দালচিনি ইয়াত আছে লং ইলাচি দালচিনি আৰু এইখিনি হৈছে আদা নহৰু পেষ্ট আৰু এইখিনি গোটেই মছলাখিনি মই আপোনালোকক ক'লোৱে কি আছে গোটেইখিনি তেওঁ মানে একেলগে গুলি ৰাখিছে আৰু তেলটো গৰম হৈছে কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব কিন্তু দেই খাই পিনি সোৱাদটোতো আমিয়ে গম পাম কিন্তু আপোনালোকে চাই কেনেকুৱা লাগিছে আৰু বনাই কেনেকৈ গোটেইখিনি আপোনালোকে নাপাহৰিব ক'বলৈ দেই কমেণ্টত আৰু ইয়াতে আৰু এটা ৰিকুৱেষ্ট কৰোঁ আৰু যিবিলাক নতুনকৈ আহিছে মোৰ চেনেলটোত তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ আকৌ পুনৰ যাওঁ কেৰাহী তেলটো গৰম হৈছে আৰু ভিনদেউ কেৰাহীত তেল গৰম হৈছে আৰু বাকীখিনি মই আপোনালোকক দেখাই আছোঁ এতিয়া মছলাখিনি দি দিছে ন গোটেই মছলাখিনি এতিয়া তেল পিঁয়াজ দি পিনি এতিয়া আলুটো ফ্ৰাই কৰা হৈ গ'ল এতিয়া মছলাখিনি দিছে এইখিনি ইমানকৈ দেখা মছলাখিনি পুৰা মানে সিজিব লাগিব দেই সিজিব গ'লে কিছুমানে কি হয় মছলাটো অলপ দি পিনিয়ে দি দিয়ে তেনেকুৱা নহয় ইয়াতে মছলাটো কি হ'ব চাৰিওফালে কিনাৰত তেলটো বিৰি নিব লাগিব ন তেতিয়া মানে মছলাটো ধুনীয়াকৈ সিজি যাব আৰু লগতে পেটৰো আমনি নকৰে নহয় ইমান তেনেকৈ সিজিলে মানে পেটটো বেয়া নকৰে মছলা পিঁয়াজ আৰু আদা নহৰু পেষ্ট ইমান ডাঠ মছলা পিঁয়াজ আদা নহৰু পেষ্টটো গোটেইটো মিলাই পিনি ইমান ডাঠ হৈ গ'ল ন এতিয়া বিলাহী দি দিয়া হৈছে এতিয়া বিলাহীটো পুৰা মানে সিজিবলৈ দিব মানে মছলাখিনিৰ লগত পুৰা মিক্স হৈ যাব মিলি যাব লাগিব তাৰপিছতে মই বাকীখিনি ষ্টেপো দেখাই আছোঁ এতিয়া ফ্ৰাই কৰা আলুখিনি মানে বিলাহীখিনি পুৰা ধুনীয়াকৈ মিলি গ'ল তাৰপিছত এতিয়া ফ্ৰাই কৰা আলুখিনি ইয়াত দি দিছে আপোনালোকৰ লোভ লাগিছে নাই মোৰতো দেখিয়ে খাওঁ লাগিছে কিন্তু দেই কালাৰটো দেখিছে নাই 5 ষ্টাৰ হোটেলেও মানে কি জোৰ নাপাব দেই চব কি ধুনীয়া ৰং আহিছে আৰু যিকোনো মানে কি ডিছবিলাকত খানা কালাৰটোৱে মেইন আৰু নহয় নে কালাৰটো যিটো কালাৰ দেখিয়ে খাওঁ লগা হ'ব লাগে কিছুমানৰ ধৰক ঢেংঢেঙীয়া হৈ থাকে কিছুমানৰ বহুত ৰেড টাইপৰ হৈ যায় কিছুমানৰ ব্লেক হৈ যায় এতিয়া আপোনাৰ কঁঠালখিনি দি দিছে ইয়াত কঁঠাল ফ্ৰাই মানে বইল কৰি থোৱা কঁঠালটো দি দিছে কোনে কোনে কঁঠালৰ চব্জিটো ভাল পায় ক'বলৈ নাপাহৰিব কিন্তু দেই মই কিন্তু আজি প্ৰথম খাম এইটো ছিজনত খোৱা নাই কঁঠাল আজি প্ৰথম খাম ধুনীয়াকৈ মিক্স কৰি পিনি ঢাকি থ'ব ন ঢাকি দিব ইয়াত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ভালকৈ লৰাই ঢাকি দিব ঢাকি দিয়াৰ পিছত মই বাকী ষ্টেপটো আকৌ আপোনালোকক দেখাই আছোঁ এতিয়া কঁঠালত আমাৰ পানী দিলে চবচোন একদম খাচী মাংস গতে লাগিছে নাই বাৰু আপোনালোকে ক'বচোন কি মজা হৈছে ৰংটো দেখিয়ে খাওঁ কিন্তু মোৰ লাগিছে বাকীখিনি মই আপোনালোকক দেখাম সোৱাদটো কেনেকুৱা হয় এতিয়া ঢাকন মাৰি দিব কিমান দেৰি ৰাখিব 10 মিনিট 5 মিনিট আচ্ছা পানীখিনি অলপ শুকোৱা লাগে মানে গ্ৰেভি টাইপৰ বনাব হয় নাই আচ্ছা ঠিক আছে এতিয়া ঢাকি দিলে বাকীখিনি মই দেখাই আছোঁ এতিয়া আপোনাৰ ফাইনেল হৈ গৈছে ন পানীটো দেখিছে কিমান শুকাই গৈছে এতিয়া গ্ৰেভি হৈ গৈছে পুৰা তো এতিয়া খাই কিমান ভাল পাব এইটো আপুনি
ভাতৰ লগতো ট্ৰাই কৰিব পাৰে, শুকান ৰুটিৰ লগত ট্ৰাই কৰিব পাৰে, পোলাওৰ লগত ট্ৰাই কৰিব পাৰে, চবৰ লগতে মিলিব। আৰু ওপৰত ইয়াত ধনিয়া দি দিছে। আজি আমি পোলাও খাম। আজি ভিনদেউ স্পেচিয়েল পোলাও আৰু কঁঠাল চব্জি আমাক খুৱাব। একদম মানে কিমান টেষ্টি, মোৰ দেখিয়ে খাওঁ খাওঁ লাগিছে। মানে ভৰিটো বহুত বিষ, তেওঁ মানে হিয়ামুৰি ধৰে, ভৰিবিলাক টানি ধৰে। আপোনালোকে একদম কাইণ্ডলি কৈছোঁ, তেওঁ বহুত দিনৰ পৰা ভুগি আছে, ডক্টৰক বহুত দেখাইছে কিন্তু ভাল নাই পোৱা। যদি আপোনালোকে এনেকুৱা কিবা দৰৱ জানে, কোনোবা যদি আছে, আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে এয়া আমাৰ জেঠাই, একদম মাৰ একেবাৰে ডাঙৰজনী বায়েক, 2 নম্বৰ বায়েকজনীটো নায়েই এতিয়া, 3জনী বাই ভনী আছিলে। এয়া একেবাৰে আমাৰ ডাঙৰ জেঠাই। আৰু মোৰ কলেজীয়া যৌৱন কালটো বুলি ক'ব পাৰি, এইবাৰ ইয়াতে কটালোঁ। 5 বছৰ ইয়াত মানে কলেজৰ জীৱনটো শেষ কৰিলোঁ জেঠাইৰ লগতে, মোৰ মাৰ দৰে যিহেতু। গতিকে আপোনালোকে সঁচাকৈ যদি এনেকুৱা পায়, দৰৱ কিবা যদি জানে, জনাবলৈ নাপাহৰিব। জেঠাই কিমান ভুগি আছে কৈ দিয়কচোন। হয় বহুত ভুগি আছোঁ। এতিয়া কিবা খুব ডক্টৰ দেখাই মেলিও ভাল হোৱা নাই। আৰু কেনেকুৱা হয় মানে ভৰিবিলাক? টান ধৰে আৰু ভৰিবিলাক জিনজিনাই টান ধৰে। ৰাতিপুৱা উঠিবই নোৱাৰে বিচনাৰ পৰা ন? এয়া আমাৰ জেঠু হয়। জেঠুৱে আমাৰ একদম ভগৱানৰ ভক্ত হয়। আমাৰ জেঠু মন্দিৰত পূজা কৰে, এনিটাইম মানে ভগৱানৰ নাম কীৰ্তনতে তেওঁ ব্যস্ত হৈ থাকে। জেঠু লগত ফটোটো ভালকৈ অহা নাই, আপুনি অকণ এইফালে আহি দিয়কচোন। এতিয়া আমাৰ জেঠুৱে আগৰ সেইকাৰণে চাগে ন? এইফালে যাওক, এইফালে। এয়া আমাৰ জেঠুৱে মানে ডাকঘৰত চাকৰি কৰিছিলে, এতিয়া ৰিটায়াৰ হোৱা কেইবাবছৰো হ'ল ন জেঠু? তো 22 বছৰ হ'ল। আৰু তথাপিও তেওঁ 22 বছৰ হ'ল। এতিয়া জেঠু বয়স কিমান হৈছে বাৰু? 83 বছৰ। বাপৰে, 83 years বুলি ক'বনে বাৰু? দেখিছে আপোনালোকক মই আঁতৰৰ পৰা দেখাইছোঁ। 83 years বুলি ক'ব। তেওঁ এতিয়াও পূজা পথাৰ ৰাতিপুৱা ঠাণ্ডা পানীয়ে গা ধুৱে, 4টা বজাতে উঠে, ভগৱানৰ নাম কীৰ্তন কৰি থাকে। মন্দিৰৰ পূজা পাতল তেওঁ ঘৰতে মন্দিৰ এভাগি বনাই লৈছে। লগতে আপোনাৰ ডুমডুমা থানাৰ মন্দিৰ ভাগিও তেওঁ পৰিচালনা কৰি আছে। গোটেইখিনি মানে ইমান ধুনীয়াকৈ তেওঁ স্বাস্থ্য নিৰামিষ খায়। তো লগতে আৰু তেওঁ মানে শৰীৰ চৰ্চাটো বেলেগকৈ কৰিবই নালাগে, তেওঁ নাম কীৰ্তনে কৰে, সেয়ে শৰীৰ চৰ্চা হৈ যায়। তো আৰু তেওঁৰ মানে কি হয়, ওচৰ চুবুৰীয়া জেঠুৱে পানী চানীও কাটি দিয়ে ন? মুখ লগা পানী এনেকুৱা মানে দিয়ে, মানে জৰা ফুকাও কৰি দিয়ে, মানে নাম মানে কিতাপৰ পুথি পঢ়া ন? তো চোৱা চিতাও কৰে। মানে কিমান মানে 83 yearsৰ মানুহ এজন আপোনালোকে ভাবি চাওক। আজিকালি মানুহৰ 60 বছৰতে কেনেকুৱা অৱস্থা হয়, কিন্তু তেওঁ মানে আগৰ পৰা মানে বহুত নীতি নিয়মত থাকে ন? সেইটো কাৰণে আৰু নিৰামিষ খায়, কিমান স্বাস্থ্যটো ভাল হৈ আছে। মই আপোনালোকক দেখাইছোঁ। যিহেতু কিবা এটা কওকচোন, ৰাইজবিলাকক কিবা এটা কওক। আজিকালি নৱপ্ৰজন্মক কিবা এটা কওক, মানে শৰীৰ চৰ্চাৰ বিষয়ে। আজিকালি মানুহৰ বৰ কম বয়সতে বেমাৰ আজাৰ হয়। তো আপুনি কি পৰামৰ্শ দিব ন উঠি অহা নতুন পৰামৰ্শ দিওঁ, যিখিনি আমাৰ জগতত যি আধ্যাত্মিক শক্তি এটা ভগৱন্তৰ, সেইটো আধ্যাত্মিক শক্তি, গুৰু বন্তি আৰু গুৰুৰ সেৱা আৰু গুৰু চৰ্চা, আৰু লগতে ভগৱন্তৰ গুণানুকীৰ্তন চৰ্চা, আৰু লগতে যিখিনি কৰ্ম আছে, নিজৰ কৰ্ম, সেই কৰ্মখিনি নিজেই বস্তুখিনি নিজে সেইখিনি আত্মাত প্ৰতিষ্ঠিত কৰিব লাগে। আৰু সমস্ত কৰ্মভাগ শুদ্ধ, সত্য, নিষ্ঠাৱান হৈ পালন কৰিব লাগে। আৰু পালন কৰোঁতে মানুহে মানুহক একতাৰে মানিব লাগে, আৰু মানুহে মানুহকো ভগৱন্ত বুলি জ্ঞান কৰিব লাগে। ঈশ্বৰতে সমস্ত জগতখন মানুহতে আছে। যত জীৱ তত শিৱৰূপে তেওঁ আছেই জগতৰ ঈশ্বৰ নাৰায়ণ শ্ৰীকৃষ্ণ দেৱকী নন্দন, সৰ্বজগেশ্বৰ শ্ৰীচৰণৰ সদায় ভজনা কীৰ্তন কৰি তোমালোকৰো দেহাতি আৰু আত্মাটো যেন তোমালোকে পৰম গতি পাবলৈ, ভগৱন্তৰ মানে পৰম ধাম নিৰ্বাণ পথ পাবলৈ তোমালোকে চেষ্টা কৰি এইদৰে জীৱনকাল কটাই যদি যাব পৰা, তেনেহ'লে সমস্ত জনম লোৱাটো তোমালোকৰ সাৰ্থক হ'ব। জীৱনকাল ভগৱন্তৰ সেৱা সন্মান কৰি, লগতে ঈশ্বৰক আত্মপ্ৰতিষ্ঠিত কৰি, ঈশ্বৰৰ সেৱা, ঈশ্বৰৰ কৰ্মভাগী কৰি, লগতে মানৱ জীৱনৰ আৰু পশু পক্ষী যিবিলাক আছে সমস্ত জীৱকে এক ভগৱন্তৰ জীৱ বুলি ৰক্ষণাবেক্ষণ দিব লাগে, তেওঁলোকক প্ৰতিপালন কৰিব লাগে। আৰু কৰ্ম ধৰ্ম আৰু যিখিনি আছে কৰ্মটো কৰিব লাগিব। কৰ্মই হৈছে জীৱন।
কৰ্ম নহ'লে মানৱ জীৱন কেতিয়াও উন্নতি হ'ব নোৱাৰে। প্ৰথম কৰ্মজ্ঞান আৰু আধ্যাত্মিক জ্ঞান আদি ভৌতিক আদি দৈবিক কিতাপ এইখিনি ৰক্ষা কৰিবৰ একমাত্ৰ উপায় হৈছে কৰ্মজীৱন আৰম্ভ কৰিব লাগিব। কৰ্মজীৱনটো সদায় শুদ্ধ সত্য প্ৰতিষ্ঠিত কৰি কৰ্মজীৱনটো যেন তুমি মানে শুদ্ধ সত্যৰে কৰ্মটি কৰি আৰু গোটেই জগতত তোমাৰ মানে এই বিৰাজমান হৈ থকা সেই পৰম প্ৰভু চৰণত অনাপন্ন হৈ থাকিবলৈ তোমালোকৰ কিবা দৃষ্টি কৰিব লাগে, এই প্ৰাৰ্থনা আমাৰ। হয়, সেই কি ধুনীয়া মন্তব্যই তেওঁ মানে কৰিলে। নৱপ্ৰজন্মৰ কাৰণে এইটো বহুত মানে জ্ঞানমূলক বাৰ্তা হয়, কিয়নো সঁচাকৈ আমাৰ সকলোকে আমি ঈশ্বৰৰ জ্ঞান কৰিব লাগে। লগতে আমি নিৰামিষ খোৱাটো বহুত মানুহৰ আজিকালি প্ৰয়োজন। গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভাত খোৱা এতিয়া সময় হৈ গ'ল, আমি ভাত খাওঁগৈ। ভাত খাই মেলি বাকী কি কৰিম, ক'লৈ যাম, বিন্দুহঁতৰ ঘৰলৈ যোৱা কথা আছে, বিন্দুহঁতৰ ঘৰলৈ যাম। তাতো মই ব্লগ বনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব।